This is the getup. দেউতাই দি আছে আদি আৰু মই আৰামত ইয়াত বহি আছে। তো ফাইনেলি পথাৰ আহি পাই গ'লোঁ। তো জিৰণি কোঠাত অলপ জিৰাই ল'লোঁ। এইটো অলপ চাওক, একদম সুন্দৰ ভিউ আহিছে পথাৰত। তো হে দোস্ত, ৱেলকাম বেক টু মাই নিউ ব্লগ। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো সুপ্ৰভাত, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল। যাৰ বেয়া চলি আছে তেওঁলোকৰো ভাল হওক। তো আজি আমাৰ ন ভূঁই ৰোৱা প্ৰথম আজি ৰুমগৈ আৰু। তো কঠীয়া চঠীয়া কালি তুলিলোঁ আৰু আজি বস্তাত ভৰাই মেলি অলপ দূৰ যাব লাগে, তো ভৰাই মেলি আজৰি। তো ময়ো ৰেডি অলৰেডি যাবলৈ। দিছ ইজ ড্ৰেছ, পথাৰত যোৱা ড্ৰেছ পিন্ধি মেলি কমপ্লিট। তো আমি কিমান দূৰ গ'লে আমাৰ ঘৰৰ পৰা কিমান দূৰ গ'লে আমাৰ ৰোৱা স্থানত পামগৈ, পথাৰত পামগৈ। তো জনাই আছোঁ, ব'লক আমি সেই স্থানলৈ গমন কৰোঁ। তো ফাইনেলি পথাৰ আহি পাই গ'লোঁ। তো জিৰণি কোঠাত অলপ জিৰাই ল'লোঁ। পিছফালে দেখিছে ন, পিছফালে সেইখনে আমাৰ মাটি। তো তাতে কমচে কম ঘৰৰ পৰা আমাৰ আহিব লাগে 5 কিলোমিটাৰমান আহিছে। দেখিছে এইটো কবৰস্থান, মানুহ পুৰা ঘৰ। দিছ ইজ দা এইটো বাথৰুম, এনেটো জিৰণি কোঠা। মানুহ মানে জিৰাবলৈ পথাৰৰ পৰা আহি ধৰক ইয়াত খৰি দিবলৈ আহিলে ইয়াতে বহিব, জিৰাব। তো কঠীয়া লৈ আহিলোঁ এইখনতে। কেমেৰা বেয়া না, কম দামী মোবাইল। ফাইনেলি এতিয়া পালোহি পথাৰখন। এতিয়াও হোৱা নাই, কুকুৰটো আহি আছে, দাদাই আনি আছে। হাল চাল বাই মেলি প্ৰথমতে এইটো অলপ চাওক, একদম সুন্দৰ ভিউ আহিছে পথাৰত। বহুত দিনৰ মূৰত আহিছোঁ না পথাৰখন, কিবা এটা ভাল লাগিছে পথাৰত আহি। ভিউটো মজা লাগিছে না। চকুটো আকৌ মুঠ খাই গৈছে কেলে মানে আপোনাৰ মানে ৰ'দটো একদম চকুত পোৱা নিচিনা লাগিছে, একদম চকুটো মুঠ খাইছে। তো সেইকাৰণে মানে অলপ দেখিবলৈ ফকটীয়াও লাগিছে চেহেৰাটো। তো গাই হ'লেও আৰু তো কৈছোৱে ন, মানুহ চানুহ নাথাকিলে ভিডিঅ'টো বনাই ভাল লাগে, মানে নিজৰ সাহসটো আহে। নাথাকিলেহে মানে বনাবলৈ কিবা সাহসটো নাথাকা নিচিনা হৈ যায়, টান পাওঁ আৰু। এনেই চেহেৰাটো কেনেকুৱা লাগিছে? গেটআপটো মোৰ গেটআপটো কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে গেটআপটো কমেণ্ট কৰি জনাব। আৰু আজি ফাৰ্ষ্ট পথাৰত অহা, হালটো আগতে দুবাৰ হাল বাই থৈ দিছে। আজি জাষ্ট কুকুৰাই হাল বাম আৰু ৰুবলৈ দিম আৰু। বলক তেতিয়াহ'লে আমি যাওঁ কন্য স্থানলৈ। মানে মাহঁত আহি পোৱা নাই, কেলৈ এই প্ৰথম দিন যে অলপ দেৰিকৈ আহিছে, নহ'লে সোনকালে অহা হয় 3টামান বজাতে। আজিকালি গৰু চৰু নাইকিয়া হৈ গ'ল না ঘৰত। তো হালো মানে নাইকিয়া হৈ গ'ল, সেইকাৰণে মানে আজিকালি ট্ৰেক্টৰ লগোৱা হয় ন। তো মাহঁতো অহাটো অকণমান দেৰি কৰিছে, কিমান দেৰি হয় নাজানো। বৰ্তমান আহি লওক নেকি। তাৰপিছত আমাৰ চাইকেলৰ বস্তুটো খুলি মেলি দুখীয়া আপোনাৰ চাইকেলতে অনাব লগা হৈছে আৰু নেকি। খুলি মেলি আৰু যাম আমি তালৈ। কিমান টাইম হয় আৰু আজি মানে সন্ধিয়ালৈকে আৰু, যেতিয়ালৈকে বেলি নুডুবে তেতিয়ালৈকে আমি ৰুইয়ে থাকিম, হাল বাইয়ে থাকিম, হাল বাইয়ে থাকিম। তো চাব। আৰু এই যে টিপটো দেখিছে নাই, এই বিলখনত আমাৰ মাছ থাকে। আৰু প্ৰতি ডেইলি পানীটো মানে শুকাই নাযায় ইয়াত। সেই দোস্ত, ফাইনেলি 3টা বাজিলে পথাৰত। তো আধা ৰোৱা নহ'লে, জাষ্ট গোটটো লৈ থলোঁ আৰু। জাষ্ট মানে কি ট্ৰেক্টৰখনৰ মানে ট্ৰেক্টৰটোৰ অলপ প্ৰব্লেম হৈ গ'ল, হালোৱাবলৈ নহ'ল।
মানে দিনটো সেনেকৈয়ে থাকিলেও অকণমান কোৰ মাৰি মাৰি ৰুই দিয়া হ'ল আৰু এতিয়া দেউতাই আলি দি আছে দেউতাই দি আছে আলি আৰু মই আৰামত ইয়াত বহি আছোঁ বহি আছোঁ মানে যোনটো বস্তু বেয়া হ'ল সেইটো দাদা আনিব গৈছে পাবহি অলপ টাইমত কাৰণ গ'ল এতিয়ালৈকে অহা নাই মানে ল'লে বস্তুকেইটা আহিব এতিয়া আৰু এই যে বস্তুটো দেখিছে সেই বস্তুটোত দি স্প্ৰে মৰা হৈ গ'ল তো অপেক্ষা কৰক বস্তুকেইটা হ'লে তো আহি লওক ন কি